জুলনাৰ আঁৰৰ কাহিনী। এই যে জুলনাত উঠি মোৰ মনটো বহুত বেছি ফূৰ্তি লাগিছে, বহুত বেছি ফূৰ্তি পাইছোঁ। কিয় জানেনে? ঘৰততো আমাৰ সৰুকালত এনেকুৱা জুলনা নাছিলে, কিন্তু স্কুলত আছিলে। যেতিয়া আপুনি অকণমান লগৰবোৰতকৈ শকত হোৱাৰ কাৰণে জুলনা হওক, ফাংচনৰ প্ৰগ্ৰাম হওক, এই সকলোবোৰৰ পৰা আপুনি গেট আউট পায়। আপোনাক স্পষ্টকৈ নক'লে ইনডাইৰেক্টলি এইটো বুজোৱা হয় যে তুমি এইটোৰ কাৰণে ফিট নহয়। সেইটো আপোনাৰ তেতিয়া কেনেকুৱা লাগে সেই সৰু ছোৱালীজনীৰ বা সৰু ল'ৰাটোৰ, সেইজনেহে গম পায় আচলতে যিজনৰ লগত এইবিলাক ঘটনা হয়। গতিকে আপোনাৰ ল'ৰা ছোৱালীৰ লগতো আপোনালোকে এটা হওক এনেকুৱা ঘটনাৰ সন্মুখীন হৈছে নেকি সোধক। কাৰণ সেইখিনি সময়ত আমাৰ বহুত বেছি লাজ লাগে। আমাক বেয়াকৈ ক'লে, আমি দেখাত বেয়া বুলি ক'লে আমাৰ বহুত বেছি লাজ লাগে আৰু আমি এইটো অভাৰকাম কৰিব নোৱাৰা হৈ যাওঁ। মোৰ জীৱনত এনেকুৱা কিছুমান ঘটনা আছে, বেয়া মুমেণ্ট আছে, বেয়া অভিজ্ঞতা আছে বডি শেমিঙৰ ওপৰত সৰুকালটোত, যে মোৰ এতিয়া কিছুমান কথাটো পাহৰিয়ে পেলাইছোঁ। আৰু কিছুমান কথা ভগৱানে হয়তো মোক সাহস দিছিল যে তই মৰিব নোৱাৰা, এইবিলাক তই অভাৰকাম কৰিব পাৰিব লাগিব। যেতিয়া আপুনি ক্লাছ 8ত থাকোঁতে বিহু নাচিবলৈ ইচ্ছা কৰে, কিন্তু আপোনাৰ বিহু নাচটো কম্পিটিশ্যনত ভাল হোৱাৰ পাছতো আপুনি কি হয়, ফাংচনত নাচাৰ দিনাখনৰ পৰা আপোনাক ৰিজেক্ট কৰা হয়। 13-14 বছৰীয়া ছোৱালী এজনী অকণমান লগৰবোৰতকৈ বেছি শকত হোৱাৰ কাৰণে। এনেকুৱা হৈছে মোৰ চাইল্ডহুড মেমৰিজ। হয়তো এতিয়া খুবেই বেয়া পাব, কিছুমানে বেয়া পাব শুনিছেও এনেকুৱা বেয়া কথা কয়, নেগেটিভ কথাবিলাক কয়, কিন্তু ইট ইজ ট্ৰু। আৰু আপোনালোকৰ ল'ৰা ছোৱালীবিলাকৰ লগত আপোনালোকে এটাচ হওক, আপোনালোকে সোধক তেনেকুৱা কিবা সন্মুখীন হৈছে নেকি। এইটো কিন্তু বহুত বেছি বেয়া প্ৰভাৱ পৰে, কাৰণ সেইখিনি সময়ত ইমানেই লাজ লাগে, আমাক বেয়াকৈ ক'লে ইমানেই লাজ লাগে। মোৰ নিচিনা যাৰ হৈছে হয়তো তেওঁ বুজিব পাৰিব। সেইটো যিমান আপোনাৰ ঘৰত আপোনালোকৰ ভাল বণ্ডিং নাথাকক কিয়, ক'বলৈ বিৰাট লাজ পায়। আপোনাক যদি শকত বুলি কয় বিৰাটেই লাজ পায়। মোৰ যেতিয়া কি হয়, ডাঙৰ হৈছিলোঁ, তেতিয়া মোৰ লগৰ ছোৱালীৰ দেউতাক এজনে কৈছিল অকণমান কমকৈ খোৱা কৰিবিচোন। হাড়ে শকত, কিবা শকত অকল খালেই নহয়, এতিয়াও মই শকতে আছোঁ, এতিয়াও মই ক্ষীণোৱা নাই, কিন্তু এতিয়া মই অকণমান কনফিডেণ্ট হৈছোঁ। মই চেষ্টা কৰোঁ সদায় হেল্ডি খাবলৈ, কিন্তু সকলোৱে যে বহুত বেছি বেয়া খালেই শকত হ'ব তেনেকুৱা নাই বাৰু। যিয়ে নহওক, মই আগৰ কথাটো কণ্টিনিউ কৰোঁ। এনেকুৱা বেয়া এক্সপিৰিয়েঞ্চ আছে। আপোনাক যদি আপুনি পঢ়া সময়ত আপোনাক ক'ব লাগে ভালকৈ পঢ়া, ভৱিষ্যতে এনেকুৱা এক্সামবিলাক দি নিজৰ ভৱিষ্যতটো ভাল কৰি লোৱা, নাই এইবিলাক নাই। তই সকলোৱে চমানে তই বহুত বেয়া কাম কৰিছ, বহুত তই কিবা আৰু এইখন পৃথিৱীৰ তই সদস্য নহয়, তই পাৰিলে এতিয়া মৰিয়ে যা, মৰিবলৈ বাধ্য কৰা হয় তাৰমানে। আৰু সেইখিনি সময়ত বহুত চেঞ্চিটিভ হয় ন, ল'ৰা ছোৱালীবিলাক ইমান সৰু হৈ থাকে। কিন্তু সেই সময়ত যেতিয়া আপোনাক এনি টাইম ঋণাত্মক কথাবিলাক মানুহে কৈ থাকিব, তই শকত, আৰে তোমাৰ ভণ্টিজনীক তুমি বেছিকৈ খাব দিয়া নেকি, ইমান শকত যে। লগৰবোৰে আৰু মই যেতিয়া কাৰোবাৰ বাৰ্থডে খাবলৈ গৈছোঁ, যেতিয়া ভাত বেছি হ'লে আমি থওঁ ন, আমাক সেইটো শিকাইছে, ভাত বেছি হ'লে বা অন্যান্য বস্তু বেছি হ'লে নষ্ট নকৰে, আগতে কৈ দিবা। চ' যেতিয়া লগৰবোৰেও থ'ব, ময়ো থ'ম, ভাত বেছি হোৱাৰ ফলত মোক যেতিয়া সন্মুখতে ক'ব তুমি থ'ব নালাগে দিয়া, তুমি এনেই লগৰবিলাকে থোৱাৰ কাৰণেহে থৈছা। এইটো আকৌ কেনেকুৱা কথা? আপুনি কি এডাল মানুহ হৈছে যে আপুনি এজনী 18 বছৰীয়া ছোৱালীক আপুনি তেনেকৈ ক'ব? ইমানেই খায়নে? লগৰ এজনীৰ ঘৰত গৈছে, আপোনাক দ্বিতীয়বাৰৰ কাৰণে ভাত নালাগে, কিন্তু লগৰ এজনীৰ মাকে কৈ দিব যে নহয় এইক লাগিব, দি দিয়া। এইবিলাক কেনেকুৱা ধৰণৰ কথা? জীৱনত মোৰ বডি শেমিঙৰ ওপৰত ইমানেই বেয়া অভিজ্ঞতা আছে, ইমানেই বেয়া মুমেণ্ট আছে, মই এতিয়া নিজেই কিছুমান কথা পাহৰি গৈছোঁ। কাৰণ সেইবিলাক ভাবিলে মোৰ এতিয়া বেয়া লাগে, কিন্তু একো প্ৰভাৱ নপৰে, এতিয়াও মোৰ একোৱেই প্ৰভাৱ নপৰে। এতিয়া ডাঙৰ হ'লোঁ ন, মেচিয়ৰ্ড হ'লে কিছুমান কথা অভাৰকাম কৰিব পাৰি, কিন্তু যেতিয়া সৰু থকা হয় সেই সময়ত সেইখিনি অভাৰকাম কৰিবলৈ বহুত বেছি দিগদাৰ হয়। আৰু মোৰ বহুত বেছি বেয়া প্ৰভাৱ পৰিছিলে। মই পঢ়া শুনা বাদ দি অকল এনেকুৱা মই শকত হ'লোঁ, ভগৱানে মোক বহুত বেছি বেয়া পায়, মোক কিবা পাপৰ ফল দিছে, এনেকুৱা ভাবিছিলোঁ। আৰু তেতিয়াৰ সময়ত ইমান মোবাইল চোবাইল নাছিল,
লগৰ যিখিনি আছিল ফিটে আছিল, আৰু তেতিয়া ভাবিছিলোঁ লগৰখিনি ফিট যিহেতু আৰু গোটেই আৰু পৃথিৱীত মানুহবোৰ ফিটে হয়, মোকে অকল বেয়া কৰি দিছে আৰু সেইকাৰণে এইবিলাক শুনি থাকিব লাগে। তই শকত হৈছ মানে তই আৰু সকলোতকৈ বেছিকৈ খাইছ, মানে খুৱাই আৰু খালেও নাখালেও খাইছ। কিন্তু শকতৰ আঁৰত যে বেলেগো ঘটনা সোমাই থাকে, কথা যে সোমাই থাকে বেলেগ কিবা কিবি, সেইটো মানুহে জানিবলৈ ইচ্ছা নকৰে বাৰু। কিন্তু এনেকৈ মানুহক, সৰু ল'ৰা ছোৱালী এটাক সেই সময়তে আপোনালৈ ঘৰৰ মানুহৰ চিন্তা নহয়, আপোনাৰ বাহিৰৰ পৰা আপোনাক যেতিয়া কোৱা হয় যে ইমান শকত ছোৱালী কোনেনো বিয়া পাতিব, 14 বছৰতে বিয়াৰ কথা চিন্তা হৈ যায় আৰু বাহিৰা মানুহৰ পৰা। কিন্তু বিয়াৰ কথা নাভাবি যদি তুমি পঢ়াৰ কথাটো ভাবিলা হয়, ভালকৈ পঢ়িব লাগিব, হয় মানুহৰ শকত হ'লে বহুত কিবা কিবি বেমাৰ আজাৰ হ'ব পাৰে, তাৰ কাৰণে আপুনি ভাল এডভাইচ কৰক। কিন্তু আপুনি এনি টাইম নিগেটিভ কথালে মানুহ এটাক, সৰু ছোৱালী এজনীক বা ল'ৰা এটাক এনেদৰে কৈ থকাটো কোনো মানে ভাল কথা নহয়। পাৰিলে আপুনি ভাল কথা কওক, নোৱাৰিলে তাক ডিম'টিভেট কৰি জীৱনটো শেষ হোৱাৰ পথত আগবঢ়াই নিদিব। মই কোনো চিম্পেথি লোৱাৰ কাৰণে এইটো ভিডিঅ' বনোৱা নাই। একচুৱেলি মই 2 বছৰমান আগতে মোৰ ফেচবুকত বডি শ্বেমিঙৰ ওপৰত মোৰ জীৱনত ঘটা ঘটনা কিছুমান লিখিয়ে থৈছিলোঁ, আৰু মই ভাবিছিলোঁ কোনোবা দিনা যদি মই ইউটিউবত ভিডিঅ' কৰোঁ 2-এটাও, মই এই বডি শ্বেমিঙৰ ওপৰত মোৰ কথা দুটামান, আৰু মানে মোৰ মনৰ কথা দুটামান, আৰু মোৰ জীৱনত ঘটা দুটামান কথা মই কমেই ক'ম। কাৰণ আজিও এনেকুৱা ধৰণৰ মানুহ আছেই ক'ৰবাত, কিছুমান বুলি কৈছোঁ, সকলো বুলি কোৱা নাই, আছেই যিজনে আপোনাক তাৰমানে, আপুনি যদি দেখাত অকণমান বেলেগতকৈ বেলেগ হয়, আপোনাৰ মানে জীয়াই থকাৰ কোনো অধিকাৰেই নাই, কেৱল মানে নিগেটিভ কথা। মোৰ বহুত বেছি কথা আছে, মোৰ এই মুহূৰ্তত মনতে পৰা নাই আৰুনো কি আছিল। কিন্তু মই এটা কথাই ক'ম যে আপুনি মটিভেট কৰিব পৰা নাইতো, ঠিক আছে, আপুনি কাকো ডিম'টিভেটটো নকৰিব। যোনে যোনে বডি শ্বেমিং কৰে তেওঁলোকে অকণমান শিকক ভিডিঅ'টোৰ পৰা যে আন এজনৰ জীৱনত কেনেকুৱা প্ৰভাৱ পৰিব পাৰে। সেইজন যদি আপোনাৰ আপোন হয় তেতিয়া আপোনাৰ কেনেকুৱা লাগিব, মই সুধিছোঁ আজি। গতিকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু আপোনালোকে ইয়াৰ পৰা কিবা এটা শিকক। শ্বেয়াৰ কৰক নকৰক আপোনালোকৰ কথা, কিন্তু কিবা এটা শিকক। মই মেছেজ এটাহে পঠাইছোঁ। আৰু শেষত মই ক'ম, টু বি বিউটিফুল মিনছ টু বি yourself. You don't need to be accepted by others, you need to accept yourself. মই বহুতখিনি অভাৰকাম কৰিলোঁ, তাৰ আঁৰত মোৰ হাজবেণ্ডৰ হাত বহুত আছে, আৰু নিজৰ আপোনখিনিতো আছেই। আৰু আপোনালোকৰ লগত কোনো নাথাকিলেও আপুনি নিজে থাকক, আপুনি নিজে নিজৰ জীৱনক লৈ চিন্তা কৰিব লাগিব। চ' আপুনি নিজে তাক অভাৰকাম কৰক। আপুনি কি পিন্ধি ভাল পায়, কি খাই ভাল পায়, আপুনি চব পাহৰি যাওক। আপোনাৰ মতে আপুনি কৰিব নালাগে, আপুনি কেৱল আনৰ মতে কৰক। তেনেকুৱা আপোনাক বাধ্য কৰাই মানুহবিলাকে। গতিকে মানুহৰ কথা ভাবি লাভ নাই, আপুনি যিটো ভাল পায় সেইটো কৰক। ডান্স কৰি ভাল পায় ডান্স কৰক, এক্টিং কৰি ভাল পায় এক্টিং কৰক, জোৰ কৰি হ'লেও কৰক। মোৰ দৰে মনে মনে আঁতৰি নাহিব, সেইটো বহুত ভুল হ'ব। আৰু শেষত মই কওঁ, ঠিক আছে, আপুনি যদি কাকো বডি শ্বেমিং কৰা নাই, বাট বডি শ্বেমিং কৰোঁতাজনক আপুনি একো মানা কৰা নাই, বৰঞ্চ সেইটোৰ মানে কি, সেইটোত হাঁহিছেহে, তেতিয়াহ'লে আপুনি বডি শ্বেমিং কৰাজনতকৈও বেছি দোষী মানুহ হয়। আপোনাৰ দৃষ্টিত এই কথাটো একো ফৰক নপৰিব পাৰে, কিন্তু যাৰ লগত এনেকুৱা হৈছে তেওঁক এবাৰ সুধি চাব একচুৱেলি তেওঁৰ মনটো কেনেকুৱা লাগে। বাই বাই। Just don't close your eyes and you're breaking, but you're faking.